আজি আমাৰ ব্লকৰ সপ্তম বাৰ্ষিক মানে টাৰ্মিনেল কনফাৰেন্স আছিলে আমাৰ হালবাৰী ব্লক হিচাপে আমাৰ ব্লকটো আজি গঠন হৈ গ'ল। তাৰ লগতে আমাৰ ওমেন, আমাৰ ইউথ ব্লক কমিটি আৰু আমাৰ BSU ইত্যাদি কৰি এনেকুৱাকৈ 4টা ব্লক কমিটি আজি আমাৰ সম্পূৰ্ণ হৈ গ'ল। আৰু সেই টাৰ্মিনেলখনৰ আজি এতিয়া চলি আছে মুকলি সভা। এই মুকলি সভাখনত আমাৰ চেন্ট্ৰেল BPF আমাৰ সাধাৰণ সম্পাদক প্ৰাক্তন MLA মনেশ্বৰ দৈমাৰী ছাৰ আহিছে। আমাৰ এই হালবাৰী ব্লকৰ নতুন আমি এজন ভাল যোগ্য ব্যক্তিক আমি সভাপতি হিচাপে পাইছোঁ। আমাৰ সভাপতি বিনাৰাম দৈমাৰী ছাৰ, তেওঁ মানে লেকচাৰাৰ আছিলে। আৰু আমাৰ জেনেৰেল ছেক্ৰেটাৰী হিচাপে আব্দুল লতিফ তালুকদাৰক আমি পাইছোঁ। যথেষ্ট আমাৰ এই হালবাৰী ব্লকটো গোটেই BTCৰ লগতে BPF দলৰ এটা হালবাৰী কমিটি হিচাপে যথেষ্ট শক্তিশালী আৰু বহুত ৰাইজৰ জনসমাগমে আজি এইটোৱে উনুকিয়াই দিছে যে BPF দলটো বহুত শক্তিশালী আৰু 2025 চনত BPF দলটোৱে শক্তিশালী ৰূপে আমি BTC অঞ্চলত আকৌ চৰকাৰ গঠন কৰিবৰ কাৰণে আমি সক্ষম হ'ম। আজি আমাৰ মনেশ্বৰ দৈমাৰী ছাৰ চেন্ট্ৰেল BPFৰ আমাৰ সাধাৰণ সম্পাদক তথা প্ৰাক্তন MLA আৰু ইয়াতে উপস্থিত আছে আমাৰ চেন্ট্ৰেলৰ ৰিঞ্জয় বড়ো ইউথ কমিটিৰ আমাৰ প্ৰেচিডেণ্ট ডাঙৰীয়া। তো তাৰ লগতে আমাৰ চেন্ট্ৰেলৰ বিভিন্ন পৰ্যায়ৰ আমাৰ নেতাকৰ্মীসকল আছে, আমাৰ ডিষ্ট্ৰিক্ট পৰ্যায়ৰ আছে, আমাৰ ইউথ পৰ্যায়ৰ আছে, ওমেনৰ আছে, বহুত নেতাকৰ্মী ইয়াতে উপস্থিত আছে। আহাওতো দেখা পাইছে আপোনালোকে বহুত মানে যিসকল মানুহে এইটো হ'ল গণতান্ত্ৰিক পদ্ধতিত কোনোবাৰ ইচ্ছা হৈছে তেওঁলোকে গৈছে, কিন্তু তাতকৈ 2 গুণ বেছি আমাৰ দলত কিন্তু আহি পেলাই যোগদান কৰিছে। আপোনালোকে এটা মেছেজ মই দি থ'ম যে ছেপ্টেম্বৰ মাহৰ পৰা আপোনালোকে দেখা পাব যে কিমান মানুহ আমাৰ দলত আহি পেলাই যোগদান কৰে। আমাৰ দল শক্তিশালী আৰু আমাৰ দল মজবুত।